নমস্কাৰ, মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। ঈগল সকলোৱে দেখিছা, চৰাইৰ ৰজা ঈগল। এজনী ঈগল প্ৰায় 70 বছৰমান জীয়াই থাকে, কিন্তু 40 বছৰমানৰ বয়সত সিহঁতৰ জীৱনলৈ এটা দুৰ্যোগ আহে। 40 বছৰমান বয়সত সিহঁতৰ ঠোঁট, নখ আৰু পাখিয়ে কাম নকৰা হয়। পাখিবোৰ গধুৰ হৈ পৰে, ঠোঁটটো বেকেটা হৈ পৰে, এনেকুৱা হৈ যায়। তাৰপিছত নখবোৰো ঘোঁ খাই যায়, অৰ্থাৎ ধাৰ নাইকিয়া হয়, চোকা নোহোৱা হৈ যায়। সেই ফলত সিহঁতৰ জীৱনত দুটা অপশ্যন থাকে। এটা অপশ্যন হ'ল সিহঁতে আনৰ বস্তুবোৰ খাই কমেও 5 বছৰমান জীয়াই থাকিব পাৰে, পুনৰ জীৱনদান পায়। কিন্তু আৰু এটা অপশ্যন থাকে যে সিহঁতে অলপ আঁতৰ জেগালৈ, 6 মাহমান দূৰৰ অলপ ওখ জেগালৈ গৈ, নিৰাপদ থকা জেগালৈ গৈ সিহঁতে ঠোঁট নখবোৰ ভাঙি পেলায়, ঠোঁটটো ভাঙি পেলাই, নখবোৰ ভাঙি পেলাই আৰু পাখিবোৰ ঠোঁটেৰে উঘালি পেলায়। আৰু 6 মাহমানৰ পিছত সিহঁতে এটা নতুন জীৱন পায়। সেই 6 মাহ কিন্তু অত্যন্ত কষ্টকৰ হয় সিহঁতৰ বাবে। খাবলৈ অকল পানী বাহিৰে অন্য খাবই নোৱাৰে, কাৰণ ঠোঁটটো নাইকিয়া হৈ পৰে। কিন্তু সেই 6 মাহ পাৰ কৰাৰ পিছত এটা নতুন জীৱন সিহঁতে লাভ কৰে। ঠিক তেনেদৰে আমি আমাৰ জীৱনৰ সিদ্ধান্তবোৰ লওঁতে অলপ ভালদৰে ল'ব লাগে। যি সিদ্ধান্ত ল'লে আমি জীৱনত সফল হ'ব পাৰোঁ, সেই সিদ্ধান্তই আমি ল'ব লাগে। আৰু আমি অলপ কষ্ট কৰিব লাগে জীৱনত, আৰু তুমি পিছৰ ডোখৰ সুখ শান্তিৰে খাব পাৰিবা। আৰু তুমি এটা কথা মনত ৰাখিবা, যি সিদ্ধান্ত লোৱা তুমি ভাবি চিন্তি লোৱা, আৰু তুমি জীৱনত সফল হ'বা।